বস্তুটো আহি গ'ল এতিয়া কিন্তু পানী নাই পানীৰ কাৰণে এতিয়া মাহ কাটিবলগীয়া হৈছে কোমলীয়া এইয়া পানী পানী আহি গ'ল আহিব এইটো পানী আহি গ'ল জানে মানে হেৰিত মতে এইটো কি কয় বিচনাত মতে সেইকাৰণে তাক বাঁহৰ পানীত মাল খুৱাব খুজিছোঁ দেই এইয়া দেখিছে পানী আহি আছে কষ্টটো হ'বই উপায় নাই ই আজিৰ পৰা বিচনাত নুমুতে ৰাইজ কাৰোবাৰ বিচনাত মুতিলে এইটো পানী খালেই হ'ল বহুত কম ওলাইছে অকণমান পানীটো দি দেখোঁ মছলাটো দি দে অকণ মিলাই এটা নিমিলিব নহয় আধাটো মিলে আধাটো হৈ যাব পানী বহুত হৈ গ'ল পানী কম পানী হৈছে সিমানটোত পানী মাল ইমানটো দে হৈ যাব আৰু দে সেইখন অকণমান দি দে অকণমান দি দে এতিয়া সমানে ভাগ কৰ আৰু গিলাচ আৰু এটা কাটিব লাগিব কালাৰ আহি গ'ল গিলাচ আৰু এটা গিলাচ লাগিব চবেই অকণ অকণ খাই চাওঁ বাঁহৰ পানীত মাল এটা খালে ভাল নালাগে নহয় খোৱা মানুহটো এটাকেইটাই আছোঁ এই চব পানী বাঁহৰ হেৰি কাটিছ এইটো দে দে চবেই অকণ অকণ খাই চাওঁ বাক এই উল্টাকে বাকিছ এনেকৈ বাক প্ৰথম মই ইয়াত খাই চাম বাৰু মাল আহি গ'ল এয়া বাঁহৰ পানীত কেমেৰাত দেখা মালৰ লিখা লাগিছে এটা খাবি এই পেলাইছো কিনা পানীতকৈ চোকা হৈছে খাইছা বাঁহৰ পানী সেইটো অকণ খাইছা